নমস্কাৰ, মই সুনয়না। আজি ভিডিঅ'টো লাইকছ পাবলৈ বা ছাবস্ক্ৰাইবাৰ্ছ বঢ়াবলৈ কাৰণে বনোৱা নাই। এইকেইদিন একচুৱেলি জুবিন দাৰ খবৰটো পোৱাৰ পাছত মনটো বহুত বেছি খেলিমেলি হৈ আছে। বহুত দুখত আছোঁ আমি সকলোৱে, অকল মই বুলি নহয়, গোটেই অসমবাসী সকলোৱেই। আৰু তাৰপাছত যি ভিডিঅ'জখিনি ওলালে, তাৰপাছত এতিয়া যি হৈ আছে মানে বৰ্তমান চলি আছে ধৰক, এতিয়া বুলি ৰিপৰ্ট ওলাইছে যে চব নৰ্মেল হেনো, একো কোনো প্ৰব্লেম নাছিলে। আকৌ দুদিনমান আগতে ফৰেঞ্চিক এক্সপাৰ্ট এজনৰ ভিডিঅ' দেখিলোঁ, য'ত তেখেতৰ ফুটপ্ৰিণ্ট লৈ পিনে কৈছে যে মানে ভৰি যেনেদৰে সুতুৰা পৰি গৈছিলে, ফুলি গৈছিলে। তো সেইবিলাক বোলে আপোনাৰ হেনো মানে আধা ঘণ্টা, এঘণ্টা, দুঘণ্টা মানুহ পানীত থাকিলে তেনেকুৱা নহয়। সেইবোৰ আপোনাৰ মানে 5 ঘণ্টা, 6 ঘণ্টা বা মিনিমাম 4 ঘণ্টা পানীত থাকিবই লাগিব, তেতিয়াহে হ'ব। তো সেইখিনিৰ লগত এইখিনি কথা মানে কিবা নিমিলা নিচিনা, মানে একো কি হৈ আছে। শ্ৰাদ্ধ পাৰ হৈ গ'ল, শ্ৰাদ্ধৰ দিনাখন এই বদমাছকেইটাক এৰেষ্ট কৰিছে। কি হৈ আছে মানে পলিটিক্স, আমি নৰ্মেল মানুহ সিমানকৈ মানে সিমান ভালদৰে বুজিও নাপাওঁ পলিটিক্স, কিন্তু মানে একদম চব মাইণ্ডৰ ওপৰতে কিবা মানে মূৰৰ ওপৰতে কিবা গৈ থকাৰ নিচিনা, মগজৰ ভিতৰত মানে খেলি মেলি, জাষ্টিছ পোৱা নাই, আমি শান্তি পোৱা নাই, আমাৰ মনবিলাকে শান্তি পোৱা নাই, একদম মানে চব কিবা এখন হৈ আছে। প্ৰথম যেতিয়া খবৰটো পালোঁ, মোৰ মায়ে খবৰটো দিলে। ভাবিছিলোঁ যে ৰৈ ৰৈ বিনালে মুভিখন আহি আছে, তাৰ প্ৰমোশ্যন, আজিকালিতো ঢেৰ কিবাকিবি হয়তো, প্ৰমোশ্যনৰ কাৰণে চাগে কিবা হেৰি হৈছে বুলি। যেতিয়া তাৰপিছত মোৰ হাজবেণ্ড মানে বান্ধৱী দেউতাকে যেতিয়া ক'লে যে নাই নিউজটো চোৱা বুলি, কি হৈছে একচুৱেলি। তাৰপিছত নিউজটো এতিয়া চালোঁ, তাৰপাছতো মানে আমাৰ দুইজনৰ একদম অৱস্থা নোহোৱা নিচিনা হ'ল। অকল আমাৰ দুজন বুলি নহয়, গোটেই অসমৰে, তেখেতটো মানে গোটেই ভাৰতৰে চব হিলি গ'লগৈ। আজি মানে এতিয়া এনেকুৱা ফিল হৈছে যে জুবিন গাৰ্গ আমাৰ গৌৰৱ, আমাৰ অসমৰ ৰত্ন, আমাৰ হিয়াৰ আমঠু এজন। তেখেতৰ কাৰণে জাষ্টিছ বিচাৰি যদি ইমান আমাৰ এনেকুৱা গতি হৈছে, তে আমিবিলাক কোন হয়? আমাৰতো কোনো ছিকিউৰিটি নাই, আমাৰ লাইফৰ কোনো ছিকিউৰিটি নাই, সেইটোকে ভাবিছোঁ। আৰু তাৰ মাজত মানে এটা বস্তুৱে মানে বহুত বেছি অশান্তি কৰি আছে, সেইটো হৈছে কিছুমান মানে এনেকুৱা থাৰ্ড গ্ৰেড, এনেকুৱা ল' মেণ্টেলিটি মানুহ আছে কিছুমান, যাৰতো ইম'শ্যন বোলা বস্তুটো একেবাৰে নাই। তেওঁলোকে কি কৰিছে, আপোনাৰ মানে ভিডিঅ'জবোৰ, কিছুমান নেপালৰ ভিডিঅ'জবিলাক এডিট কৰি এতিয়াও দি আছে। সুশান্ত সিং ৰাজপুত, তাৰপিছত সিদ্ধাৰ্থ শুক্লা, এই ৰিচেণ্ট আপোনাৰ শেফালী জাৰিৱালা, তেখেত এক্সপায়াৰ হৈছে, তেখেতৰ সময়ৰ ভিডিঅ'জবোৰ আমাৰ জুবিন দাৰ লগত মিলাইছে। কিয় মিলাইছে? আপোনালোকৰ লাজ নালাগে ইমান বেয়া কাম কৰিবলৈ কাৰণে? সেইবোৰ নকৰিব, সেইবোৰ দেখিলে আমাৰ মনত আৰু আমি আঘাত পাওঁ। ঠিক আছে, আজি দুৰ্গা পূজা আহিলে, প্ৰতি বছৰে আমি অকল বেংগলী মানুহ বুলি নহয়, চব মানুহ, আমাৰ অসমীয়া মানুহে আমিও নতুন কাপোৰ কিনো, খোজকাঢ়ি পিনে পূজা ফুৰোঁগৈ। এইবাৰ পাৰিছোঁ জানো? এইবাৰতো নাই পৰা। এইবাৰতো আমি দেৱী দৰ্শন কৰিব লাগে বুলি এখন পূজালৈ গৈছোঁ, তাৰ পৰা মই আৰু মোৰ মিষ্টাৰে কান্দি পিনে ওলাই আহিছোঁ। আমি পৰা নাই। আপোনালোকে কেনেকৈ পাৰিছে? দুটামান লাইকছ বঢ়াবলৈ, দুটামান ছাবস্ক্ৰাইবাৰ্ছ পাবলৈ কাৰণে আপোনালোকে ইমান তল পৰি গৈছেনে? সেইবিলাক কাম নকৰিব, মানুহৰ চেণ্টিমেণ্ট বুজিব। আৰু যেতিয়া আপুনি কমেণ্ট ছেকশ্যনটো খুলি চাব ন সেইবিলাক ভিডিঅ'জৰ, তেতিয়া আপোনাৰ দুখ লাগি যাব যে আমাৰ কিছুমান ইন'চেণ্ট, একেবাৰে সৰল সহজ মানুহবিলাকে মানে ভাবিছে যে সঁচা বুলি। তেওঁলোকে মানে দিছে, ভালেই কৰিছে, ঠিকেই, এনেকুৱা। তেওঁলোকে গম নাপায় যে এইবিলাক যে মানে বেলেগ ভিডিঅ'জ, বেলেগ ছিটুৱেশ্যনৰ পৰা যে এডিট কৰি পিনে যে ইয়াত আনি পিনে ভৰাইছে কিছুমান নীলাজ মানুহে, সেইবিলাক কাম নকৰিব। আমি সকলোৱে ভিডিঅ'জবোৰ ভালকৈ চাব লাগে, অলপ ভালকৈ আপোনালোকে মানে বস্তুটো কম্পেয়াৰ কৰি চাব, অলপমান মানে মিলাই মিলি চাব, তেতিয়া গম পাব যে সেইবিলাক আমাৰ অসমৰ ভিডিঅ' নহয়। সেইখিনিকে ক'ব বিচাৰোঁ। মনটো বহুত বেছি বেয়া হৈ আছে। মোৰ লগৰ কিছুমানে কৈছে তুমি ফানী ভিডিঅ'জ বনোৱা, ফানী ভিডিঅ'জবোৰ বনোৱা আকৌ, আমি ইমান দুখত আছোঁ চবেই, অলপ হাঁহিম, মিল্কি চিল্কি ভিডিঅ'জবোৰ, কিন্তু এইকেইদিন হাঁহিব মন যোৱা নাই, হুমাব মন যোৱা নাই, সেইকাৰণে ভিডিঅ'জ বনোৱা নাই। বনাম, কাৰণ মোৰ কাম সেইটো, মই বনাবই লাগিব। চবেই আগবাঢ়ি গৈছে, কিন্তু আমিবিলাক মানে এনেকুৱা হৈছে, আমি ৰখি গৈছোঁ, কাৰণ আমাক জাষ্টিছ লাগে। যেতিয়ালৈকে জাষ্টিছ নাপাওঁ, তেতিয়ালৈকে মানে আমি শান্তি নাপাওঁ। মোৰ হাজবেণ্ড বান্ধৱী দেউতাক, তেখেত মানে ছ'চিয়েল প্লেটফৰ্মত মানে এক্টিভ নহয়, মানে ফেচবুকত আছে, ইনষ্টাগ্ৰামত আছে, ঠিকে, ভিডিঅ'জ এইবিলাক আমাৰ নিচিনা মানে ধৰক ব্লগিং এইবিলাক নকৰে, কিন্তু তথাপিও আজি নিজৰ মন্তব্য দিব ওলাইছে। কাৰণ জুবিন দা অকল নিজৰটো নহয়, জুবিন দাটো আমাৰ সকলোৰে। জুবিন দাটো এটা এছেট, ডায়মণ্ড, আমাৰ সকলোৰে, আমাৰ নিজৰ, আমাৰ হিয়াৰ আমঠু, আমাৰ অসমৰ গৌৰৱ। 3টা বস্তু, এটা হৈছে 109, এটা হৈছে টি, আৰু এটা হৈছে জুবিন গাৰ্গ। এতিয়া টিটো এনেকুৱা হৈ গৈছে আজিকালি, আমাৰ 30% অসমীয়া মানুহৰ হাতত আছে। সেইটো বেয়া পাবলগীয়া কথা নহয়, কোনো লাজ পাবলগীয়া কথা নহয়। 30% আমাৰ অসমীয়া মানুহৰ হাতত আছে, 70% বেলেগ কাষ্টে লৈ গ'ল দেই। ৰাইনৰটো কি গতি আমি দেখিছোঁ, 109 দেই, কি গতি হৈছে মানে। আৰু এতিয়া জুবিন গাৰ্গকো আমাৰ পৰা কাহিনী নিব লাগে। জুবিন গাৰ্গক কাহিনী নিব নোৱাৰে। জুবিন গাৰ্গ আছিলে, আছে, সদায় থাকিব আমাৰ মাজত। আমি নিজৰ অন্তৰত তেখেতক সদায় জীয়াই ৰাখিম। কিন্তু দুখৰ কথা হৈছে এইটো যে তেখেতৰ নতুন কম্প'জিশ্যনছখিনি, তেখেতৰ নতুন গানখিনি, তেখেতকতো আমি আকৌ সেইখিনি বস্তু ৰিটাৰ্ণ নাপাম ন। আজি মোৰ হাজবেণ্ডে নিজৰ মনৰ কথাখিনি ক'বলৈ ওলাইছে, জাষ্ট বিকজ জুবিন গাৰ্গ আমাৰ সকলোৰে। কওক, আহক। নমস্কাৰ। একচুৱেলি মই কোনো এনেকুৱা ছ'চিয়েল প্লেটফৰ্মৰ লগত বাৰু জড়িত নহয় বাৰু। একচুৱেলি মোৰ মিছেছে ব্লগিং বা কিবা এনেকুৱা সৰু সুৰা কিবা কিবি কৰি থাকে, আৰু কিন্তু তাৰ মাজতে আজি মোৰ নিজৰ জুবিন দাৰ বিষয়ে মোৰ নিজৰ ব্যক্তিগত যিখিনি আছে আমাৰ মনত, ইমান দিনৰ পৰা সোমাই, আজি আপোনাৰ তেখেতৰ যোৱাকালি আদ্যশ্ৰাদ্ধ হৈ গ'ল তো ইমান দিনৰ পৰা মানে আমাৰ যিখিনি মনৰ ভিতৰত ক্ষোভখিনি সোমাই আছে, মানে এইখিনি আপোনালোকৰ আগত অলপ উলিয়াই দিওঁ বুলি ভাবিছোঁ।
একচুৱেলি মানে কি হ'ল চাওক জুবিন দা বুলি কৈছোঁ এতিয়া জুবিন দাৰ বিষয়ে কাকো এতিয়া নতুনকৈ জনাবলৈ শিকাবলৈ ক'বলৈ একো ভাষাই নাই মানে এইখিনি মানে কি কাৰণে হ'ব পাৰে এতিয়া জুবিন দাৰ বিষয়ে আমি আকৌ ন্যায় বিচাৰি হেছটেগ জুবিন দাক দিবলগীয়া হৈছে এইটো তেতিয়াহ'লে আমাৰ কাৰণে কমটি দুখৰ কথা নেকি এইটো আপুনি আপোনালোকে নিজে সকলোৱে এই বস্তুটো চালি যাই চাওক নিজৰ হিয়া আমঠু হিয়া কলিজা আমাৰ জুবিন দা বুলি ক'লে আমি ভগৱান মই পাৰ্চনেলি জুবিন দাক কেইবাবাৰো লগ পাইছোঁ ভগৱানহঁতে লগ পাইছোঁ জুবিন দাক আৰু কেইবাবাৰ মই জুবিন দাক খাবলৈও ধৰিছোঁ মই মানে সেইখিনি ফিলিংছ মানে বুজা যায় মানে মানুহজনৰ 5-10 মিনিট ওচৰত থাকিলে মানুহজন কেনেকুৱা কি কিন্তু মানে সেই মানুহজনৰ কাৰণে আজি আমি এতিয়া হেছটেগ লিখিবলগীয়া হৈছে তেতিয়াহ'লে আমি নৰ্মেল পিপল আমাৰ যিখিনি নৰ্মেল জনসাধাৰণ আমাৰ তেতিয়াহ'লে কি থাকিলে আৰু তেখেতৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু যোনে এই আপোনালোকৰ এতিয়া মেইনলি বাজি আছে ফেষ্টিভেল মহন্ত তেখেতৰ নাম ল'বলৈ মোৰ বেয়া লাগে ফেষ্টিভেল মহন্ত বুলিয়ে কৈ আছোঁ তেতিয়াতো আৰু তেখেতলোকে মানে ফেষ্টিভেল মহন্ত বা ইহঁতে ইমানেই প্ৰফেচনেল হৈ গ'ল নে তেখেতলোকৰ কোনো মানে নিজৰ মানে নিজৰ পৰিবাৰ নাই নেকি নিজৰ ঘৰ সংসাৰ নাই নেকি নিজৰ ল'ৰা ছোৱালী নাই নেকি তেখেতলোক ইমান প্ৰফেচনেল হৈ গ'ল যে ৰ'ব তাৰ মাজতে মই এটা কথা কৈছোঁ দেই এই যে ফেষ্টিভেল মহন্ত যে এই শ্যামকানু মহন্ত প্লিজ আপোনালোকে শ্যামকানু মহন্তৰ নামটো বয়কট কৰক ইয়াৰ মাক বাপেকে সৰু থাকোঁতে ভবা নাছিলে যে আমাৰ ল'ৰাটো বুঢ়া কালত এনেকুৱা মানে থাৰ্ড ক্লাছ এনেকুৱা তল পৰা আৰু এনেকুৱা দুৰাচাৰী হ'ব বুলি ঠিক আছে শ্যামকানু আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ নাম আমি সৰুৰে পৰা এষাৰ নাম শুনি আহিছোঁ শ্যামকানু দূৰ হৈ নাযাবা মোৰ মায়েও গাইছিলে এখেতৰ মাকেও গাইছিলে আজি আমাৰ সুপুত্ৰী আমাৰ বান্ধৱীকো মই সেইষাৰ নাম শিকাইছোঁ আমি নিজৰ ভগৱানৰ নামটো কিয় বেয়া কৰিছোঁ এই কুকুৰটোৰ নাম শ্যামকানু বুলি নামাতিব ইয়াক যি বেলেগ লেতেৰা নামেদি মাতিবলৈ আছে মাতক প্লিজ মানে এইটো ৰিকুৱেষ্ট এটা ৰাখক আমাৰ অসমৰ সকলোৱে জানিব লাগে যে শ্যামকানু বুলি ইয়াক মাতিব নালাগে সৰুতে মাক বাপেকে ভবা নাছিলে নামটো দি দিলে ঠিকেই চবেই বিচাৰে যে আমাৰ বাচ্ছাটো ভগৱানৰ নিচিনা হওক ভাল হওক কিন্তু এই নামটো বয়কট কৰক ইয়াক ইয়াৰ নামেদি মতা বয়কট কৰক বন্ধ কৰক সেইটো ডেফিনেটলি একদম মই মানে এইটো একদম কথা এগ্ৰী মানে সেইটো আমি মানে শ্যামকানু বুলি ক'লে মানে আগতে ভগৱান শ্ৰীকৃষ্ণ ৰূপ ডেফিনেটলি কিন্তু মেনেজমেণ্ট কৰি আছে সিহঁতি জুবিন দাৰ গাত যদি আঁচু এটা অহাই দিন এই চিধাৰ্থে সি বুকু পাতিব লাগিছিলে সি ইমানেই প্ৰফেচনেল হৈ গ'ল নে বাৰে বাৰে মানে এই জুবিন দাৰ মাত জুবিন দাৰ প্ৰতিচ্ছবি একদম মানে মুখৰ আগত ভাঙি আছে জুবিন দাৰ গানবিলাক একদম এই মানে কাণত ভাঙি আছে কাৰণ কেলৈ চাওক সদায় সেই জুবিন দাৰ গান শুনিয়ে আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ এতিয়ালৈকে এতিয়া যি বয়স পাইছোঁ একদম জুবিন দাৰ গান শুনিয়ে আছিলোঁ মানে হঠাৎ মানে এনেকুৱা এটা খবৰ পাম বুলি কেতিয়াও মানে ভবা নাছিলোঁ মানে এতিয়া ন্যায়টো পাব লাগে দেই এয়াই হ'ল কথা আজিৰ ভিডিঅ'টো বনোৱা মটিভ এইটোৱে আছিলে বহুত মনত বহুত বেছি দুখ লৈ আছোঁ আমি টোপনি নোহোৱা হৈ গৈছে খাব পৰা নাই একদম মানে কি ক'ম আৰু মানে অকল আমাৰ বুলিয়ে নহয় গোটেই অসমৰে এইটো অৱস্থা হৈ আছে কিন্তু তাৰ মাজতে কিছুমান মানুহ আছে এক শ্ৰেণী হিয়াল টাইপৰ মানুহ যাৰ কোনো এফেক্ট হোৱা নাই সেই ভিডিঅ' বনোৱাখিনি কথা ক'লোঁ আৰু এই বদমাছকেইটা ইহঁতি পানিছমেণ্ট পাব লাগে আমি সদায় জুবিন দাৰ জাষ্টিছৰ কাৰণে আগুৱাই যাম সদায় আগুৱাই যাম লাগিলে কেঁচুৱা পিঠিত বান্ধি হ'লেও যাম কিন্তু আমাক জাষ্টিছ লাগে যি হৈছিলে সঁচা কথাখিনি আমাক লাগে বাছ সেয়াই ক'ব বিচাৰিছোঁ জুবিন দা অমৰ হওক জয় অসম